অ শুনা মই মাক থৈ আহোঁগে গাড়ী ক'ত নিয়া আৰে এই গাড়ীখন লৈয়েতো মই মাক থৈ আহোঁগে গাড়ীখন নিব নোৱাৰা মই গাড়ীখন লৈ লগৰ এজনী ঘৰলৈ যাম মই মাক থৈ আহোঁ তাৰপিছত তুমি যাবা কোনো দৰকাৰ নাই এখন গাড়ী মোক পাপাই মোক ব্যক্তিগত কাৰণে দিছিলে এখন তোমাৰ কোনো অধিকাৰ নাই মই তোমাৰ দেউতাক কোৱা নাই মোক যে এই গাড়ীখন দিবলৈ যদি বুজিয়ে পাইছা তেনেহ'লে গাড়ীখন নিয়াৰ কোনো অধিকাৰ নাই কথা সিমানেই তুমি এতিয়া ইয়াত আছা আৰু বিয়াৰ পিছত তোমাৰ যি বস্তু সেইটো মোৰ আৰু মোৰ বস্তু সকলো তোমাৰ সেইবোৰ একো কথা নাই মুঠতে তুমি গাড়ী নিব নোৱাৰা কথা সিমানেই এইটো লোৱা গাড়ী চাবি আৰু শুনা আজিৰ পৰা মই তোমাৰ একো বস্তুতে হাত নলগাওঁ আৰে কি ছোৱালী তুমি মানুহৰ ব্যৱহাৰ নাজানা নেকি বিয়া পতাৰ পিছত মতা মাইকী বস্তু একো ভাগ নহয় মোক বুজাবলৈ কোনো দৰকাৰ নাই মোৰ ঘৰৰ মানুহে মোক ভাল শিক্ষাই দিছে যদি ভালে শিক্ষা দিছিলে তেতিয়াহ'লে জানিব লাগে কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে